উন্মী আৰু মেমনিৰ যোগেদি নগোহাঁই আৰু ৰঙামণিৰ ঘৰৰ মাজত লাহে লাহে এডাল দেখাত সৰু কিন্তু ভিতৰি মজবুত সাঁকো গঢ়ি উঠিল। উন্মীক চহৰৰ স্কুলত ৬ মান শ্ৰেণীত নাম লগাই দিলে। মাকৰ লগতে অহা যোৱা কৰাৰ সুবিধাৰ কাৰণে সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত নিদি চহৰৰ স্কুলত দিয়াৰ কথাটোকে ঠিক কৰা হ'ল। স্কুলত তাইৰ নাম উন্মীলিতা। মেমনি ওৰফে বন্দনাকো গাঁৱৰ স্কুলত একেটা শ্ৰেণীতে নাম লগোৱা হ'ল। উন্মী মাক আৰু ককায়েক প্ৰকাশৰ লগত স্কুললৈ যায়। তেতিয়া ৰহদৈ পুললৈকে এমাইল বাট খোজকাঢ়ি গৈ তাৰ পৰা ৰিক্সাত যায়গৈ। কেতিয়াবা আটাকৰ লগত চাইকেলত উঠিও যায়। তাইক তুলি নিবলগীয়া হ'লে আটাকে কোমল গাৰু এটা চাইকেলৰ চিটৰ আগত ফ্ৰেমত মৰাপাতৰ ৰছী এডালে আঁতি আঁতি বান্ধি তাতে তাইক বহুৱাই লয়। উঠি বহাৰ পিছতে অলপ সময়লৈ তাইৰ বাবে আটাকে ঠিক কৰি দিয়া চিটটোত বহি যাবলৈ তাই আৰামেই পায়। পিছে লাহে লাহে গাৰুটোৰ তোলা সোপা তললৈ গুচি গ'লে গাৰুটো থকাই নথকাই একেই হৈ পৰে। লোহাৰ মাৰিডালতে বহি যাওঁতে দুখ পাই কেচেলা কেচেলি কৰিলেও আটাকে আকৌ ধমক সোধায়। এদিনটো গাৰুটো একেবাৰে উলটিয়ে গৈছিল। সেইদিনাটো বান্ধি থোৱা ৰছীকেইডালৰ কাৰণে উন্মীয়ে সুদা লোহাডালতে বহি যোৱাতকৈ বেছিহে দুখ পাইছিল। গাৰু বান্ধিবলৈ লৰালৰি হোৱাৰ কাৰণে আটাকে এদিন তাইক চাইকেলৰ কেৰিয়াৰতে উঠিবলৈ ক'লে। কেৰিয়াৰত কাৰোবাক তুলিবলৈ হ'লে আকৌ কীৰ্তিচন্দ্ৰই দুফালে দুটা ভৰি দি বহিলে কিবা আখজা পায়। সেইকাৰণে ল'ৰাকে হওক বা ছোৱালীকে হওক তেওঁ একেফালে দুইটা ভৰি কৰি বহিবলৈ দিয়ে। উন্মীয়ে সেইদিনা কেৰিয়াৰৰ ফালে পিঠি কৰি লৈ জাপ মৰা দি উঠি বহি ল'লে হয়। পিছে স্কুল পাইগৈ নেনামেগৈ মানে গোটেই ৰাস্তাটো আগফালে হামখুৰি খাই পৰি যাওঁ লাগি থাকে। প্ৰকাশেহে পিছত ক'লে, বোলে চাইকেলৰ কেৰিয়াৰত উঠিবলৈ হ'লে তই একে কোবতে জোখত বহি ল'ব পাৰিব লাগিব। নহ'লে আগফালে বেছিকৈ আহিলে তোৰ আগফালে পৰি যাওঁ যেন লাগি থাকিব আৰু তেনেকৈ পিছফালে বেছিকৈ গ'লেও চিট ভুলুঙা খাই পিছফালে পৰি যাওঁ যেন লাগি থাকিব। ওচৰতে স্কুল কাৰণে বন্দনা সোনকালেই আহি ঘৰ পায়হি। উন্মীৰ আকৌ স্কুল ছুটি হ'লেও কলেজৰ পৰা আহোঁতে মাকেহে লগত লৈ আহে। বন্দনাই তেতিয়ালৈ আবেলি ভাত খাই উঠি আগফালে ওলাই উন্মী অহালৈ চাই থাকে। ইতিমধ্যে তাইৰ এটা ভায়েক জন্ম হৈছে। সেইকাৰণে তাইৰ লগত লাগি থাকিবলৈ মাকে সিমান সময় নাপায়। ইফালে স্কুললৈ গৈছে যদিও লগৰ ল'ৰা ছোৱালীৰ পৰা তাই অলপ নিলগেই থাকে। আন ল'ৰা ছোৱালীবোৰেও আগবাঢ়ি আহি তাইক তেনেকৈ লগ নিদিয়েহি। ৰঙামণি আৰু মীনাৰ আগত সোণাজুৰিয়ে ৬-৭ বছৰৰ আগতে থিয় কৰি দিয়া বেৰখন অলপকৈ খহিবলৈ ধৰিছে যদিও নোহোৱা হৈ যোৱাগৈ নাই। কেতিয়াবা আইতাক ডেমকেৰাণীবুঢ়ীয়ে গাঁৱলৈ যাওঁতে তাইক লগত লৈ যোৱা হৈছে। গৈছে বুলিও কিন্তু তাইও আনৰ লগত সিমান সহজ নহয় আৰু ডাঙৰ সৰু যিয়েই নহওক আনবোৰ মানুহো তাইৰ ওচৰত সহজ নহয়। এদিন তেনেকৈ তাই আইতাকৰ লগত উন্মীহঁতৰ ঘৰলৈকে গৈছিল। উন্মীৰ আইতাকে তাইক সুমথিৰা টেঙা এটা খাবলৈ দিছিল যদিও উন্মী শুই আছে, এতিয়া নেখেলে বুলি কৈছিল। উন্মী অৱশ্যে তাহাঁতৰ ঘৰত কেইবাদিনো খেলিবলৈ আহিছিল আৰু স্কুলৰ পৰা মাকৰ লগত ঘৰলৈ যাওঁতেও তাইলৈ ধুনীয়াকে হাঁহি মাৰি থৈ যায়। মাকেও বাহিৰত অকলে নাথাকিবা, ভিতৰত থাকাগৈ যোৱা বুলি কয়। এদিন উন্মী সেইখিনিতে মাকৰ পৰা অলপ পিছ পৰি তোমালৈ কি আনিছো চোৱা বুলি হাতৰ টিপতে তাইৰ হাতত শকত ফলিগুটি এটুকুৰা দিছিল। ইমান শকত ফলিগুটি সিহঁতৰ লগৰ কাৰো হাতত নাছিল। সিহঁতৰ ফলিগুটিবোৰ তেনেই লিটা পটকৰে ভাগি যায়। ঘৰৰ পৰা খেলিবলৈ আহিলে উন্মীয়ে প্ৰায়ে 2টা পুতলা লৈ আহে, এটা মতা এটা মাইকী। 2টা স্কেলডালৰ সমান দীঘল। মতা পুতলাটোৱে লং পেণ্ট আৰু কোট চোলা পিন্ধি আছে। মাইকীজনীহে সিহঁতৰ নিচিনা ফৰক চোলা পিন্ধা। ফৰকাৰ তলত পেণ্ট এটাও আছে। প্লাষ্টিকৰ গুলপীয়া হাত ভৰিবোৰ চাই বৰ ভাল লাগে আৰু হাত ভৰি তল ওপৰ কৰিবও পাৰে। সেইকাৰণে ফেৰেকা কোলাটো ল'ব পাৰি। একেবাৰে মানুহৰ দৰে, মানুহৰ নিচিনা চুলিও আছে। এদিনাখন উন্মীয়ে দুকাষে 2টা পুতলা থিয় কোলাত লৈ বন্দনাহঁতৰ ঘৰৰ ফালে আহি থাকোঁতে গংগাধৰ বৰ্তাহঁতৰ ঘৰৰ ফালে যোৱা তিনিআলিটোৰ ওচৰতে গংগাধৰ বৰ্তাৰ সৰু পুতেক ভাইটিয়ে পাই কথা নাই কাণ্ড নাই, ঐ ছোৱালী ভূতৰ পোৱালি বুলি মুখ ভেঙুচাই দেখুৱালে। উত্তৰ কাটিব উন্মীয়েও নোৱাৰা নহয়। কওঁ বুলিলে তাইও কৈ দিব পাৰে, ঐ ল'ৰা ঢেঁকী থোৰা বুলি। পিছে তাই নকলে, তাৰ কাৰণ আছে।
কাৰণ ককায়েকৰ লগত এদিন কিবা কথা এটাত থোটা মোজা লাগোতে বুঢ়ীয়াই কৈয়ে থৈছে, বোলে কথাৰ উত্তৰ কটাকে হওক বা আন ধৰণতে হওক কাজিয়া কৰাটো ভাল ল'ৰা ছোৱালীৰ কাম নহয়। তাই পিছে সেইদিনা ভাইটিৰ কথা একো নুশুনাৰ নিচিনাকৈ আঁতৰি যাব খোজোতে সি আহি পুতলা এটা থপিয়াই নিব খুজিছিল। টনা আজোৰা কৰোঁতে মাইকী পুতলাটোৰ হাত এখন এৰাই গ'ল। উন্মীয়ে ভয়ে ভয়ে ঘৰলৈ উভতি গৈ দুইটা পুতলা নি প্ৰকাশৰ সহায়ত আইতাকৰ কাঠৰ পেৰাটোত ভৰাই থৈ দিলেগৈ। তাৰ পাছত কেইদিনমান তাই বন্দনা ঘৰলৈ অহা কথাটোকে বাদ দিলে। চিগা হাতখন 10 দিনমান গংগাধৰ বৰ্তাৰ ঘৰতে থাকিল। এদিন তাকে যেনিবা বৰমাই দেখি ভাইটিৰ পৰা আদ্যপান্ত গম পাই নগোহাঁই ঘৰত নি হাতখন উভতাই দিলতহে উন্মীৰ ঘৰৰ মানুহে কথাটো গম পালে।